বছৰৰ সাংসদ হিচাপে তেখেতে কি কৰিলে সেই প্ৰশ্নটো আমি কৰিব লাগিব। মোৰ এটা কথা মই শুনি অত্যন্ত দুখিত যে তেখেতে যেদিনাখন আমাৰ যোৰহাটলৈকে আহিছিল তেখেতৰ পুৰণা কলিয়াবৰত কৈ আছিল যে মই ইলেকশ্যন খেলিব খোজোঁ মোৰ পুৰণা কলিয়াবৰ সমষ্টিত। তেখেতে যোৰহাটত ইলেকশ্যন খেলিবলৈ আহাই নাই, তেখেতৰ মনটো ভাল নহয়। তেনেকৈ মানুহক কি সেৱা কৰিব সেইটো প্ৰশ্নৰ বিষয়, বিচাৰ্যৰ বিষয়। তাৰ পাছত আৰু এটা প্ৰশ্ন মই তেখেতক কৰোঁ, তেখেতে যদি এবাৰ উত্তৰ দিয়ে, তেখেতটো বহুত ডাঙৰ নেতা, আমি ইমান সৰু মানুহ, আমাৰ উত্তৰ দিয়ে নে নিদিয়ে নাজানো, কিন্তু তেখেতে 10 বছৰত তেখেতৰ পুৰণা সমষ্টিটোত কিবা এটা উল্লেখযোগ্য কাম কৰিলে নেকি, মই তেখেতক এবাৰ প্ৰশ্ন খুজিব খোজোঁ। তেখেতে সাংসদত কলিয়াবৰৰ কথা কিবা ক'লে নেকি, অসমৰ কথা কেইবাৰ ক'লে, মই তেখেতক প্ৰশ্ন কৰিব খোজোঁ। মোদী ডাঙৰীয়া গালি পৰাৰ বাহিৰে তেখেতে অসমৰ হৈ কিমান প্ৰশ্ন সুধিলে, তেখেতৰ সমষ্টিটোত কিবা কাম কৰিলে, মই সুধিব খোজোঁ। তেখেতৰ পিতৃ আছিলে অসমৰ মুখ্যমন্ত্ৰী 16 চনলৈকে।